নমস্কাৰ, শিউৰ সাক্ষী স্বাগতম। নৱম মানৰ অন্যৰ প্ৰতি ব্যৱহাৰ আমি এই পাঠটো আলোচনা কৰি আছিলোঁ। আজি তাৰ একেবাৰে প্ৰশ্নোত্তৰ শিতানটো আমি আলোচনা কৰোঁ। গতিকে কথা বতৰা কিন্তু আগতে তোমালোকৰ লগত আলোচনা কৰিলোঁ। গতিকে প্ৰশ্নোত্তৰ শিতানলৈ যাওঁ হওক। ১ নম্বৰ প্ৰশ্নৰ ক, সাৰথি পুথিখন কাৰ ৰচনা? এইটোত আৰু তোমালোকে পঢ়া শুনা কৰিয়ে আছা, ক'বলগীয়া কথা একো নাই। কাৰণ অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠটোৱে সাৰথি পুথিখনৰ পৰা সংগ্ৰহ কৰি দিছে। গতিকে সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা, সেইটোৱে হ'ল উত্তৰ। খ, কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। পাঠটোৰ প্ৰথম দফাটো তোমালোকে পঢ়িছা, ভালকৈ গম পাইছা যে এই সংসাৰত চলিবলৈ হ'লে আনৰ প্ৰতি ব্যৱহাৰ আমি জানিব লাগিব। এই আনৰ প্ৰতি ব্যৱহাৰ, অন্যৰ প্ৰতি ব্যৱহাৰ নজনাৰ ফলত নানাবিধ উপদ্ৰৱ ভুগিব লগা হয়। গতিকে খ প্ৰশ্নটোৰ উত্তৰটো হৈছে সেইটোৱেই যে সংসাৰ যাত্ৰাত চলিবলৈ হ'লে সংসাৰত থকা বাকী সদস্যসকলৰ লগত কেনে ব্যৱহাৰ কৰিব লাগিব আমি জনাটো বৰ প্ৰয়োজন। তাকে নাজানিলে নানাবিধ উপদ্ৰৱ ভুগিব লগা হয়। গ, কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? এইটো ২ নম্বৰ দফাটোলৈ যদি আহা, অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ ২ নম্বৰ দফাটোলৈ যদি আহা, তাত পাবা যে যিবিলাক মানুহৰ মাতবিলাক কেটেৰা, হোতা, খহটা, তিতা লগা, সেই মানুহবিলাকৰ শত্ৰু সৰহ হয়। মানে কেটেৰা জেঙেৰা মাৰি কথা ক'লে মানুহে বেয়া পায়, আৰু মানুহে বেয়া পোৱা মানেই শত্ৰু বাঢ়ি বাঢ়ি গৈ থকা। গতিকে প্ৰশ্নটোত কৈছে কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? যি শ্ৰেণীৰ মানুহে আনক ব্যৱহাৰ কৰোঁতে কেটেৰা জেঙেৰা মাৰি মন বেয়া লগা তিতা কথা কয়, সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। ঘ, সজ ব্যৱহাৰৰ অনুপান কি? এইটো ব্যাখ্যাটো আহিব পাৰে। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান, কথাষাৰ ব্যাখ্যা কৰা। ব্যাখ্যা কৰিবলৈও কেতিয়াবা দিব পাৰে পৰীক্ষাত। গতিকে সজ ব্যৱহাৰৰ অনুপান কি বুলি কোৱা প্ৰশ্নটোৰ উত্তৰ হ'ব সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা। এইটো নম্ৰতা সজ ব্যৱহাৰৰ অনুপান দফাটোৰ প্ৰথম বাক্যটোৱেই সেইটো, আৰু বৰ চুটি বাক্য। এয়া আগতেই কৈছোঁ যে সত্যনাথ বৰাদেৱৰ বাক্যবিলাক চুটি, ভাৱটো বেছি, ভাৱঘন চুটি চুটি বাক্য। কথাৰ আও পাকটো সত্যনাথ বৰাদেৱৰ ৰচনাত নাই। এই আমি যে কওঁ কাট মাৰি কথা কোৱা, এই কাট মাৰি কথা কোৱাৰ অভ্যাসটো সত্যনাথ বৰাদেৱৰ ৰচনা। একেবাৰে যি ক'ব পোনপটীয়াকৈ সৰলভাৱে ক'ব, বুজি পোৱাকৈ ক'ব। গতিকে ইয়াৰ এই প্ৰশ্নটোৰ উত্তৰ হৈছে সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা। তাৰ পিছৰটো প্ৰশ্ন, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? এইটো লিখকৰ ভাষাত মানুহক চল কৰা হয় বুলি কৈছে। চল, দ্বিতীয় চল দেই, প্ৰথম চল নহয়, মানুহক চল কৰা হয় বুলি কৈছে। মুখত নম্ৰতা, ভিতৰত একদম অহংকাৰ, ধৈৰ্যধৰ, কিন্তু ব্যৱহাৰত একেবাৰে নম্ৰ বিনয়। এইটোক মানুহক ফাঁকি দিয়া হয়, চল কৰা হয়। গতিকে প্ৰশ্নটোৰ উত্তৰ হ'ব যে মনত অহংকাৰ ৰাখি বাহিৰে কথা বতৰাত নম্ৰ হ'লে মানুহক
ছল কৰা হয়, মানুহক ফাঁকি দিয়া হয়। গুণটো বাহিৰে যি ভিতৰসী একে হ'ব লাগিব। ভিতৰি মোৰ কপটতা আছে, অহংকাৰ আছে, বাহিৰত কিন্তু একেবাৰে নমো নমো, এইটো হ'লে নহ'ব। নম্ৰতাটো বাহিৰে ভিতৰে থাকিব লাগিব। গতিকে বাহিৰত নম্ৰতা দেখুৱাই ভিতৰি অহংকাৰ ভাৱটো ৰাখিলে মানুহক ছল কৰা হয়। এই পিছৰটো প্ৰশ্ন, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল, ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? এক শ্ৰেণীৰ মানুহ আছে, আমাৰ মাজতো আছে, তোমালোকৰ মাজতো আছে, বন্ধু বান্ধৱ বিলাকৰ মাজতো আছে। লোকৰ গোপন কথাবিলাক আনৰ আগত কৈ হহুঙাৰ চেষ্টা কৰে। যিবিলাক মানুহে আনৰ গোপন কথাক হাঁহিৰ সমল কৰি লয়, আনৰ লগত জক কৰিব বিচাৰে, আনৰ লগত কৌতুক কৰিব, মোৰ এটা গোপন কিবা কথা আছে, যিটো কথা তোমালোকে জানিব নালাগে। ধৰি লোৱা তোমালোকৰ লগৰ কোনোবা এজনে মোৰ সেই কথাটো কিবা কাৰণত জানিলা, তেওঁ বাকী বন্ধুবিলাকৰ লগত মোৰ সেই কথাটো কৈ তেওঁলোকৰ হাঁহি উঠাব, কৌতুক কৰিব। এই এনেকুৱাহে কথা কৈহে থাকে মানুহজনে, এনেকুৱা মানুহজন এনেকুৱা, এই যিটো কথা। গতিকে লোকৰ গোপন কথা প্ৰকাশ কৰি আনৰ বন্ধু বান্ধৱৰ লগত হাঁহিৰ খোৰাক সৃষ্টি কৰিব বিচৰা যি শ্ৰেণীৰ মানুহ, সেই শ্ৰেণীৰ মানুহবিলাকক একেবাৰে পাতল বুলি কৈছে সত্যনাৰায়ণ বৰাদেৱে। চাবা ইয়াত, কেতবিলাক মানুহে লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰি কৰে, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। গতিকে আমাৰ ১ নম্বৰ প্ৰশ্নটোৰ আৰু আছে, কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? সততা, সৎ শব্দটোৰ অৰ্থ সঠৰ পৰা সততা আহিছে। বেয়া মানুহ, দুষ্ট প্ৰকৃতিৰ মানুহ, তেওঁলোকে হ'ল সৎ। ইয়াত চাবাচোন, সঠৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। দফাটোৰ একেবাৰে শেষৰ বাক্যটোৱে হ'ল সেইটো। প্ৰশ্নটো কৰিছে কি, কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? সঠৰ লগত, দুষ্ট প্ৰকৃতিৰ মানুহৰ লগত যদি বন্ধুত্ব ৰখা যায়, সততা কৰা, সঠৰ লগত সততা কৰা মানে বেয়া প্ৰকৃতিৰ মানুহৰ লগত যদি মিত্ৰালি কৰা যায়, বন্ধুত্ব কৰা যায়, তেতিয়াহ'লে তেওঁৰ বেয়া স্বভাৱটোক আমি প্ৰশ্ৰয় দিছো, আশয় দিছো। মানে তেনেকুৱাটোক আমি বেয়া বুলি কোৱা নাই। প্ৰশ্নটোৰ উত্তৰ হ'ব যে সৎ স্বভাৱৰ বেয়া স্বভাৱৰ মানুহৰ লগত সম্বন্ধ ৰাখিলে সেই বেয়া স্বভাৱটোক, সেই সততাটোক প্ৰশ্ৰয় দিয়া হয়। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? সত্যনাৰায়ণ বৰাদেৱৰ ৰচনা বহল ব্যাকৰণ। এতিয়া আমি ২ নম্বৰ প্ৰশ্নলৈ আহোঁ। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি? প্ৰশ্নটো কৰিছে, ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি? পাঠটোৰ আৰম্ভণিতে সেইখিনি কথা চমুকৈ বৰাদেৱে আলোচনা কৰিছে, আৰু তেখেতেতো চমুকৈয়ে ক'ব, তেখেতৰ লিখনিৰ ষ্টাইলেই সেইটো। কিয় ওলাই কৰিব নোৱাৰি? আমি প্ৰথমে আলোচনা কৰিছো, আমি এখন সমাজত বাস কৰোঁ। সমাজততো মই অকলে নাই, সমাজত তুমি অকলে নাই, মই অকলে নাই, তোমালোকো আছা, আমিও আছো, আনবিলাকো আছে। এই সকলোৰে লগত চলিবলৈ হলে ইজনে সিজনৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে হ'ব, সেইটো জনাটো বৰ দৰকাৰ। মানুহ সমাজপ্ৰিয় জীৱ,
সমাজবদ্ধভাৱে আমি বাস কৰোঁ। ব্যক্তিৰ সমষ্টিয়েই সমাজ যদিও ব্যক্তিজনে সমাজত চলিবলৈ হ'লে প্ৰতিজন ব্যক্তিৰ লগত ভাৱৰ আদান প্ৰদান কৰাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব, ব্যৱহাৰৰ প্ৰণালীটো কেনেকুৱা হ'ব, সেইটো জানিব লাগিব। নহ'লে পাৰস্পৰিক সম্পৰ্কত যিটো সুন্দৰ সম্পৰ্ক হ'ব লাগে তাত জতি পৰিব। গতিকে সমাজ এখনে নিয়াৰিকৈ চলিবলৈ হ'লে আমি আনৰ প্ৰতি কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব সেই ব্যৱহাৰ প্ৰণালীটো আমি জানিব লাগিব। এইখিনিয়ে কথা, তাকে সজাই পৰাই তোমালোকে লিখিবা। বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? দানত এনেকুৱা কথা কয়, সোঁহাতেদি যদি কাৰোবাক কিবা এটা দিছা বাওঁহাতেও গম পাব নালাগে। এনেকৈ দান কৰিব লাগে। দান কৰাটো দান, তাৰ ওপৰত আৰু কোনো মোহ থাকিব নালাগিব। দান কৰি যদি পিছত অহংকাৰ কৰা যায়, মই অমুক অনুষ্ঠানত ইমান টকা দিলো নহয়, মই অমুকজনক ইমান টকা দিলো নহয়, দান দি দিলো, সেইটো দান নহ'ব। দানটোত অহংকাৰ আছে। অহংকাৰ কৰি যদি দান দিয়া যায় তেতিয়া দানীজনৰ, যোনে দান দিয়া দাতাজনৰ একো নাথাকিব, মূল্য শেষ হৈ যাব। সেই কথাটো মন কৰিব লাগিব। গতিকে দান দিওঁতে বিনয়ী হ'ব লাগিব। কোনোবা এটা অনুষ্ঠানৰ বাবে কোনোবা এজন ব্যক্তিক কিবা কাৰণত যদি কাৰোবাক কিবা দান দিয়া যায়, বিনয় সহকাৰে সেই দানটো আমি দিব লাগিব। কাৰণ দানত যদি অহংকাৰ ভাৱটো আহে, দান দি যদি গৰ্ব কৰা যায়, দানৰ ফল পোৱা নাযায়। তোমালোকৰ পাঠত ধুনীয়াকৈ আছে, যে সিহঁতৰ তিতামুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একেটিলে পাহৰে, অৰ্বুদ দানৰ ফল একে নিমিষতে লয় হয়। সেই দেখি জ্ঞানীসকলে দানত বিনয় বিধান কৰিছে। দান দি তাৰ পৰিৱৰ্তে একো বিচাৰিব নালাগে। দান দিছো দান, আৰু মোক একো দিব নালাগে। এয়া মহাভাৰত ৰামায়ণত এনেকুৱা অজস্ৰ কাহিনী তোমালোকে জানা, তোমালোকে পাইছা। দাতা কৰ্ণৰ কথা তোমালোকে জানা। কবচ কুণ্ডল পৰ্যন্ত দান দি দিছে, একো নালাগে। এই দান, গতিকে দানত বিনয়ী হ'ব লাগিব। দানত অহংকাৰ থাকিব নালাগিব। অহংকাৰ থাকিলে অৰ্বুদ দানৰ ফল নিমিষতে লয় পায় বুলি সত্যনাথ বৰাদেৱে কৈছে। সেইকাৰণে বিজ্ঞ লোকে কয় দানত বিনয়ী হ'ব লাগে। সেইখিনি হ'ল কথা। ইয়াৰ পিছৰ প্ৰশ্ন, তাৎপৰ্য ব্যাখ্যা কৰা নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। সোণৰ জেউতি অমান্য কৰিলে নকমে, একেখিনি কথাকে মই অলপ কৈ থাকিব লাগিব। আৰু নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। সমাজত চলিবলৈ হ'লে ব্যৱহাৰ সজ হ'ব লাগিব। গোটেই পাঠটোত সেই কথাটোকে আমাক কৈছে যে সমাজত চলিবলৈ হ'লে ব্যৱহাৰ সজ হ'ব লাগিব। সজ ব্যৱহাৰ হ'বলৈ অনুপান হিচাপে লগত নম্ৰতাৰ বিধান দিছে। বেমাৰ হ'লে দৰৱ খোৱাৰ লগতে চিকিৎসকে যেনেকৈ আনুষংগিক অন্যান্য দ্ৰব্যৰ অনুপানৰ বিধান দিয়ে, অনুপান সহ দৰৱ খালে বেমাৰ সোনকালে ভাল হয়। একেদৰে ব্যৱহাৰ সজ হ'লে, নম্ৰতা যদি তাৰ লগত জড়িত হৈ নাথাকে, এই ব্যৱহাৰ ঠিক নহ'ব। ভিতৰে বাহিৰে এজন ব্যক্তি যেতিয়া পৰিশীলিত পৰ্যায়ৰ হ'ব, তেওঁৰ ব্যৱহাৰত নম্ৰতাটো আপোনা আপুনি ওলাই আহিব। নম্ৰতাটো আপোনা আপুনি ওলাই আহিব। ভিতৰে বাহিৰে এই ব্যৱহাৰ হ'ব। ব্যৱহাৰটো দেখুওৱা বস্তু নহয়, ই অভিনয়ৰ বস্তু নহয় যে আনক দেখুৱাই মই ভাল ব্যৱহাৰ কৰিছো। মোৰ ব্যৱহাৰ কেনেকুৱা, মোৰ নম্ৰতা স্বভাৱটো তাত প্ৰকাশিত হৈ উঠিব।
সেইকাৰণে কৈছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। অনুপানে যেনেকৈ দৰৱৰ লগতে ক্ৰিয়া কৰি সোনকালে বেমাৰটো ভাল কৰে, একেদৰে নম্ৰতায়ো সজ ব্যৱহাৰক আৰু উজ্জ্বল কৰি তোলে। নম্ৰ ব্যক্তিজন, বিনয়ী ব্যক্তিজন স্বাভাৱিকতেই ভাল ব্যৱহাৰ কৰিব জনা লোক হয় আৰু সমাজত তেওঁলোক সদায় আদৰণীয় হয়। এইকেইটা কথাই লিখিবা। সোণৰ জেউতি অমান্য কৰিলে নকমে। এই বাক্যটো কোনোবা ডাঙৰ মানুহক, মান্য লোকক অপমানিত কৰি নিজৰ বীৰত্ব প্ৰকাশ কৰিবৰ বাবে কিছুমান কাপুৰুষে এই কামটো কৰে। এইটো কাপুৰুষালী, এইটো পুৰুষালী নহয়। মান্য লোকক অপমান কৰি নিজৰ পুৰুষত্ব দেখুৱাবলৈ যোৱাটো আচলতে কাপুৰুষালী, পুৰুষালী নহয়। সোণ উজ্জ্বল, অতি মূল্যৱান ধাতু। এই সোণক অমান্য কৰিবলৈ গৈ যোনে যি নামেৰেই নামাতক, সোণ উজ্জ্বল নহয় বুলি কওক, সোণ এবিধ মূল্যৱান ধাতু নহয় বুলি কওক, তাত সোণৰ জেউতি কমি নাযায়। সোণ নিজস্ব প্ৰতিভাৰে সদায় উজ্জ্বল হৈ থাকিব। একেদৰে মান্য লোকসকল সমাজত সদায়েই জিলিকি থাকিব, সন্মানীয় হৈ থাকিব, আদৰণীয় হৈ থাকিব। তেওঁলোকক কোনোবাই অপমান কৰিলেও সেই অপমান তেওঁলোকৰ নহয়, যোনে অপমান কৰিবলৈ যায় তেওঁলোকে অপমানিত হয়। সোণক যেনেকে অমান্য কৰে তাৰ জ্যোতিটো, তাৰ উজ্জ্বলতা কমি নাযায়, একেদৰে মান্যজনক অপমান কৰিলেও মান্যজনৰ মান কমি নাযায়। সেই অৰ্থত এই সোণৰ জেউতি অমান্য কৰিলে নকমে এই কথাটো দিয়া হৈছে। ভাষা বিষয়ক প্ৰস্তুত্তৰটো মই আজিলৈকে কৰাই নাই, গতিকে মই এতিয়া ইমানতে শেষ কৰিছোঁ বুলি ভাবিছোঁ, কাৰণ প্ৰস্তুত্তৰ কৰি আমাৰ হ'ল। গতিকে তোমালোক এতিয়া সুখে শান্তিৰে থাকা। এতিয়া যিমানেই সুখে শান্তিৰে আছোঁ যদিও এই কৰোণা বুলিবৰ ভাইৰাছটো লাহে লাহে বাঢ়ি আছে। গতিকে আমি ইয়াক বন্ধ কৰিবই লাগিব, আৰু তাৰ একমাত্ৰ উপায়টো হৈছে আমি সাৱধানে থকা। যিখিনি স্বাস্থ্য বিভাগে যিখিনি দিহা আমাক দিছে, সেই দিহাখিনি আমি মানি চলিব লাগিব। এতিয়া সত্যনাথ বৰাদেৱৰ ষ্টাইলত যদি ক'বলৈ যায় একেবাৰে চমুকে, দেহা থাকিলেহে বেহা। গতিকে দেহাটো ভালে ৰাখিবা। নমস্কাৰ।